amazing facts about BTS. Fact number 1. আপুনি জানেনে গোটেই পৃথিৱীত BTS ইমানেই বেছি জনপ্ৰিয় যে BTSক চোৱাৰ বাবে প্ৰতি বছৰে লাখ লাখ পৰ্যটক দক্ষিণ কোৰিয়ালৈ যায়। Fact number 2. আপুনি জানি আচৰিত হ'ব যে BTSৰ গানত দেখুওৱা হোটেলবোৰ চোৱাৰ বাবে পৰ্যটক যায় আৰু তাৰ ফলত হোটেল মালিকসকলৰ এক বুজন সংখ্যক লাভ হয়। Fact number 3. টুইটাৰে BTSক 2016 চনত গোল্ডেন এৱাৰ্ডছ দিছিল। Fact number 4. জানেনে BTSৰ দলটোত জেহপেই একমাত্ৰ যিয়ে কাণত কাণফুলি নিপিন্ধে। Amazing! Fact number 5. BTSৰ টিম লিডাৰজনৰ নাম RM যাক ৰেপ মনষ্টাৰ বুলিও জনা যায়। Fact number 6. BTSৰ সদস্য ভি যাৰ সম্পূৰ্ণ নাম কিম তেহুং তেওঁক 2020 চনত দ্য মোষ্ট হেণ্ডচাম মেন ইন দ্য ৱৰ্ল্ড সন্মানেৰে সন্মানিত কৰা হৈছিল। Fact number 7. আপুনি জানেনে BTS হৈছে এনেকুৱা এটা দল যাৰ ইমোজিজ টুইটাৰত আছে। Fact number 8. BTSৰ সংগীত পৰিচালনা কৰা কোম্পানী বিগহিট এণ্টাৰটেইনমেণ্টৰ মালিকে ভিৰ নামটো মনত ৰখাৰ কাৰণে এবছৰৰ সময় লৈছিল। নহয়নে আচৰিত? Fact number 9. আপুনি জানেনে BTSৰ এবছৰৰ ইনকাম প্ৰায় 3 পৰা 4,000 কৰোৰ। হে না গজব। Fact number 10. আপুনি জানিলে আচৰিত হ'ব যে BTSৰ ডাইনামাইট গানটোৱে ইউটিউবত 24 ঘণ্টাৰ ভিতৰত 10 কৰোৰতকৈ বেছি বাৰ দেখাৰ ৰেকৰ্ড কৰিছিলে। হে না গজব। এনেকুৱা অজব গজব ফেক্ট জানিবলৈ মোৰ ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব এণ্ড ডোণ্ট ফৰগেট টু শ্বেয়াৰ। থেংকছ ফৰ ৱাচিং। থেংক ইউ।